Hello everyone, welcome to my YouTube channel. আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিব ওলাইছো ভেজ বিৰিয়ানী এটা টেষ্টি ৰেচিপি। গতিকে ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ লগা ভেজ বিৰিয়ানী ৰেচিপি ঘৰতনো কেনেদৰে সহজে বনাব আজি চাও আহক। প্ৰথমতে মই কেৰাহী এটাত পানী অকমান গৰম হ'বলৈ দিছো। ইয়া পানীখিনি গৰম হোৱাৰ পিছত মই ইয়াত এড কৰিছো 1 চামুচ নিমখ, 1 চামুচ তেল। এতিয়া এইখিনি আমি ভালদৰে লৰাই লম। এইখিনি লৰোৱা হোৱাৰ পিছত আমি ইয়াত অকমান গৰম মছলা এড কৰিম। মই ইয়াত ব্যৱহাৰ কৰিছো 6 বা 7 টুকুৰা লং, 2 টুকুৰা ডাঙৰ ডালচেনি মই সৰু সৰু কৰি লৈছো আৰু 4টা বা 5টা ইলাচি লৈছো। ইয়াক আমি মাজেৰে ফালি লৈছো যাতে ফ্লেভাৰটো ভাল ওলায়। আৰু ইয়াত অকমান এড কৰিছিলো জায়ফল আৰু এটা ডাঙৰ ইলাচি। এতিয়া এইখিনি ভালদৰে উতলিব দিম আৰু ইয়াৰ পিছত আমি এড কৰিছো চাউলখিনি। মই চাউলখিনি ভালদৰে ধুই শুকুৱাই লৈছিলো অকমান সময়। এতিয়া চাউলখিনি আমি ভালদৰে লৰাই লৈছো আৰু চাউলখিনি এতিয়া আমি 90% লৈ কুক হ'বলৈ দিম। চাউলখিনি এতিয়া 70% মানলৈ সিজি গৈছে, গতিকে ইয়াক আৰু অকমান সময় আমি ৰাখি দিম। চাউলখিনি সিজি গ'ল। এতিয়া ইয়াৰে এক্সট্ৰা পানীখিনি মই আঁতৰাই ইয়াক ফেনৰ তলত বা ৰ'দত ভালদৰে মেলি ইয়াক শুকুৱাব দিম। এতিয়া মই মছলাখিনিৰ বাবে পনীৰখিনি ফাৰ্ষ্ট কাট কৰি লৈছো। হেয়া পনীৰৰ পেকেটটো খোলাৰ লগে লগে আজি মোক এক্সট্ৰা পনীৰ এপিচ দিছে, গতিকে এইটো সাইজৰে আমি দীঘল দীঘলকৈ বাকি পনীৰখিনিও কাট কৰি লম। এইখিনি এনেকৈ আমি দীঘলকৈ কাট কৰি লৈছো। এতিয়া পিয়াজখিনিও আমি স্লাইচকৈ এনেকৈ কাটি লৈছো। এইখিনি আমি ডিপ ফ্ৰাই কৰিম, ব্ৰাউন কৰি, গতিকে এইখিনি আমি এনেদৰে ভালদৰে কাটি ল'ম। এইখিনি হৈ যোৱাৰ পিছত আমি গাজৰ কেইটামান লৈ লৈছো, সেইখিনিও দীঘল দীঘলকৈ পনীৰৰ সাইজত কাটি ল'ম। এয়া মই আপোনালোকক দেখুৱাই দিছো, এনেদৰে যেনেদৰে সুবিধা হেনেদৰে কাটি ল'ব দীঘল দীঘলকৈ। তাৰ পিছত আমি বিনখিনিও এনেদৰে দীঘল দীঘলকৈ কাটি লৈছো। এইখিনি মই আগতীয়াকৈ ভালদৰে ধুই চাফা কৰি লৈছো। তাৰ পিছত মই 2টা কেপচিকাম লৈছো, এইখিনিও মই ভালদৰে দীঘল দীঘলকৈ কাটি ল'ম। এইখিনি কটা হৈ গ'ল। এতিয়া মই মছলাৰ কাৰণে লৈছো 2টা ডাঙৰ সাইজৰ পিয়াজ, 10 ফুটা বা 12 ফুটা নহৰু আৰু আদা এটুকুৰা। এইখিনি মই সৰু সৰুকৈ কাটি লৈ মিক্সিত এটা পেষ্ট বনাই ল'ম। আৰু জলকীয়া 4টা দিছিলো দেই, যাতে অকমান জ্বলা হয়। এইখিনি এতিয়া ধুনীয়াকৈ পেষ্ট হৈ গ'ল। এতিয়া আমি কেৰাহীটো বহাই ইয়াক গৰম হ'বলৈ দিম। এতিয়া ইয়াত এড কৰিছো অকমান মিঠাতেল। তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াতে এতিয়া এড কৰি দিম প্ৰথমতে পিয়াজখিনি। এইখিনি ভালদৰে আমি গোল্ডেন ব্ৰাউন হোৱালে ফ্ৰাই কৰি ল'ম। এয়া পিয়াজখিনি লাহে লাহে হৈ গৈছে, এইখিনি আমি এতিয়া উঠাই ল'ম। ইয়াৰ পিছত আমি পনীৰখিনিও অকমান ফ্ৰাই কৰি ল'ম গোল্ডেন ব্ৰাউন হোৱালে। মোৰ যে কেমেৰাটো হিট হৈ মাজতে ৰেকৰ্ডিংখিনি অফ হৈ গৈছিল, সেইকাৰণে অকমান ৰেকৰ্ডিং থাকি গ'ল। আপোনালোকৰো হয় নেকি বাৰু এনেকুৱা, মোক জনাবচোন। গৰমত যে বৰ দিগদাৰ এনেকুৱা খানা বনাই ৰেকৰ্ড কৰি থাকিবলৈ। ইয়াৰ পিছত মই এড কৰিছো বিন আৰু গাজৰখিনি, এইখিনিও ফ্ৰাই কৰি ল'ম। ইয়াত এতিয়া অকমান এড কৰিছো নিমখ। এইখিনি দি উঠি ইয়াক এবাৰ ভালদৰে লৰাই ইয়াক ঢাকন লগাই সিজিবলৈ দিম। এইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি আমি তেলৰ পৰা আঁতৰাই ল'ম। এতিয়া আমি তেলখিনি দি দিছো মিক্সিত পিচি থোৱা মছলাখিনি।
এইখিনি দি উঠি আমি ইয়াক এবাৰ ভালদৰে লৰাই ল'ম। এইখিনি লৰাই উঠি আমি ইয়াত এড কৰিম এচামুচ নিমখ, আধা চামুচ হালধি আৰু এইখিনি দি উঠি ইয়াক আৰু এবাৰ ভালদৰে লৰাই ল'ম। মছলাখিনি হাফ ফ্ৰাই হৈ যোৱাৰ পিছত এতিয়া আমি ইয়াত এড কৰিছোঁ জিৰা এচামুচ, গৰম মছলা আধা চামুচ আৰু ৰেড চিলি পাউডাৰ অকণমান আৰু লাষ্টত দিছোঁ আধা চামুচ ধনিয়া গুড়ি। মছলাখিনি দি উঠি ইয়াক ভালদৰে আৰু এবাৰ লৰাই ল'ম আৰু এইখিনি ভালদৰে এতিয়া ফ্ৰাই হ'বলৈ দিম। এইখিনি ফ্ৰাই কৰি থাকোঁতে মছলাখিনি যাতে তলত লাগি নধৰে তাৰ বাবে আমি অকণমান ইয়াতে পানী এড কৰি দিম। এয়া চাওক মছলাখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, তেলখিনি ওপৰলৈ উঠি আহিছে। এইখিনি আৰু এবাৰ আমি লৰাই দিম। তাৰপিছত আমি ইয়াতে এড কৰিম দৈ। মই পিউৰবি মিঠা দৈটো লৈছোঁ, এয়া আধা কাপ। গোটেইখিনি এড কৰি দিম আমি। এইখিনি দি উঠি ভালদৰে ইয়াক লৰাই ল'ম। দৈখিনি দিয়াৰ পিছত মছলাখিনি এটা ধুনীয়া কালাৰ আহি গৈছে আৰু এয়া মছলাখিনি আমাৰ ৰেডি হৈ গৈছে। তেলখিনি লাহে লাহে ওপৰলৈ উঠি আহিছে। এইখিনি আৰু এবাৰ আমি লৰাই ল'ম। তাৰপিছত ইয়াতে এড কৰিম ফ্ৰাই কৰি থোৱা পনীৰ আৰু গাজৰ, বিন, কেপচিকামখিনি। ইয়াক গোটেইখিনি এড কৰি দিছোঁ। তাৰপিছত এইখিনি আমি ভালদৰে লৰাই ল'ম। আপোনালোকে দেখিব পাইছেই চাগে মই ইয়াত একেবাৰে পানী এড কৰা নাই, জাষ্ট অকণমান মছলাখিনি ভাজোঁতেই দিছিলোঁ, মছলাখিনি তলত লাগি নধৰিবৰ বাবে। এইখিনি ভালদৰে লৰাই উঠি আমি ইয়াত এতিয়া 2 মিনিটৰ বাবে গেছটো চিম কৰি ঢাকন লগাই সিজিবলৈ দিম। 2 মিনিট হৈ যোৱাৰ পিছত এইখিনি আমাৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। কালাৰটো যে কি ধুনীয়া আহিছে হয়নে? এইখিনিও এতিয়া ভালদৰে এবাৰ লৰাই ল'ম। এতিয়া এইখিনি ৰেডি হৈ গ'ল। আমি ইয়াৰ গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া বিৰিয়ানীৰ মেইন কামটো হৈছে আমি ইয়াক লেয়াৰ কৰা। গতিকে চাউল আৰু চব্জিখিনি এটা এটাকৈ ভালদৰে লেয়াৰ কৰি যাম। প্ৰথমতে আমি অকণমান এড কৰিছোঁ চাউল, যাতে মছলাখিনি তলত লাগি নধৰে। চাউলখিনি দি উঠি হেতা পাতেৰে ভালদৰে এইখিনি অকণমান ছেট কৰি ল'ম। তাৰপিছত ইয়াতে মই অকণমান পুদিনা আৰু ধনিয়া কাটি লৈছিলোঁ টুকুৰা টুকুৰকৈ, সেইখিনি অকণমান দি দিম। তাৰপিছত আমি ইয়াতে এড কৰিম চব্জিখিনি। মই চব্জিৰ আধাখিনি মানে দি দিছোঁ, কাৰণ মই দুটাই লেয়াৰ কৰিম। আপোনালোকে যেইটা ইচ্ছা কৰিব পাৰে। সেইখিনি হোৱাৰ পিছত মই আৰু এটা লেয়াৰ কৰি লৈছোঁ। এতিয়া আমি ওপৰত বাকী ৰখি যোৱা ধনিয়া আৰু পুদিনাখিনি দি দিছোঁ। তাৰপিছত আৰু আমি ফ্ৰাই কৰি থোৱা ব্ৰাউন অনিয়নখিনিও দি দিছোঁ। ইয়াৰ পিছত আমি ইয়াতে এড কৰিম এচামুচ অৰেঞ্জ ফুড কালাৰ আৰু এচামুচ বিৰিয়ানী এচেঞ্চ। আপোনালোকৰ ঘৰত এই দুটা নাথাকিলে আপোনালোকে স্কিপ কৰিব পাৰে। বিৰিয়ানী এচেঞ্চটো ময়ো প্ৰথমবাৰে ব্যৱহাৰ কৰিছোঁ। মই টেষ্টত একো বেলেগ তেনেকুৱা একো ডিফাৰেণ্ট পোৱা নাই, গতিকে আপোনালোকে স্কিপ কৰিব পাৰে। এইখিনি আমি এতিয়া ইলেক্ট্ৰিক কুকাৰটোত বহাই লৈছোঁ। এতিয়া ঢাকনখন লগাই দিম আৰু ইয়াত যিটো হোল থাকে সেইটো আমি বন্ধ কৰি ল'ম আৰু ঢাকনখনৰ ওপৰত যিকোনো আমি ওজন পাত্ৰ এটা উঠাই ইয়াক দমত সিজিবলৈ দিম। এয়া আধা ঘণ্টাৰ পিছত আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। দেখিবলৈ কি ধুনীয়া হৈছে। ইয়াৰ পিছত আমি বনাই লৈছোঁ বিৰিয়ানীৰ লগত খাবৰ কাৰণে লচ্ছা পিঁয়াজ। আপোনালোকে হয়তো বহুতেই জানে, যিসকলে নাজানে তেওঁলোকক দেখুৱাই দিছোঁ। পিঁয়াজটো এনেকৈ আমি গোল গোলকৈ কাটি লৈছোঁ। গোল গোলকৈ কটা হোৱাৰ পিছত ইয়াৰে স্লাইচবিলাক অ'পেন কৰি লৈছোঁ এনেদৰে। এয়া আমাৰ গোটেইখিনি স্লাইচ অ'পেন কৰা হৈ গ'ল। ইয়াৰ পিছত ইয়াতে এড কৰিছোঁ অকণমান নিমখ, অকণমান ৰেড চিলি পাউডাৰ, অকণমান চাট মছলা
আৰু লাষ্টত এটুকুৰা নেমু চেপি দিছোঁ। এইখিনি দি উঠি আমি ইয়াক এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু এয়া হৈ গ'ল আমাৰ লচ্ছা পিঁয়াজ ৰেডি। আপোনালোকে এয়া লচ্ছা পিঁয়াজখিনি নৰ্মেল ভাত বা ৰুটিৰ লগতো খাব পাৰে, খাবলৈ ভালেই লাগে। এতিয়া আমি বিৰিয়ানীখিনি ছাৰ্ভ কৰি ল'ম। আৰু ভিডিঅ'টো শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।